ভগৱানে কোৱাত বৰ্তমান সময়লৈকে আমাৰ তাই বাৰু পঢ়াত ভালেই দেই কিন্তু পঢ়া শুনাও কৰে খালি এটা কথা মই অকল তাইৰ লগত লাগি থাকিব লাগে টেবুলখনত ময়ো বহি থাকিব লাগে অকলে বহি নাথাকে সৰুৰ পৰাই অভ্যাস হৈ গ'ল যে সৰুৰ পৰা ময়েই তাইক পঢ়া শুনা কৰাওঁ বেলেগৰ ওচৰলৈ তেনেকৈ যাব মেলিব নিদিওঁ নহয় পঢ়িবলৈ মই পঢ়াই থকা তাইৰ অভ্যাস হৈ গ'ল সেইটো কাৰণে এতিয়াও তাইক মোকেই লাগে আৰু মই আৰু কি কৰোঁ টেবুলখনতেই সকলোবোৰ একদম যোগাৰ দিওঁ খোৱা বোৱাব মই খুৱাই দিওঁ আৰু মানে মই খুৱাইলে তাই খায় আৰু নহ'লে তাই নেখায় খাবলৈও ইচ্ছা নকৰে তেনেকুৱা মানে উপায়টো নাই আৰু এতিয়া পৰীক্ষা ওচৰ চাপিছে আহাই আমাৰ ছোৱালী পঢ়া নামত পটো নাই বাইদেউ মই আপোনাক কৈছোঁ নহয় মই কৈছোঁ ফেইল 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 মুঠতে পাছ কৰিব নোৱাৰে কোনো পধ্যে পাছ কৰিব নোৱাৰে আই এইটো গতিত পাছ কৰিব পাৰে হা আপুনি দেখিছে দেখোন আপোনাৰ কথা যে পাতি আছোঁ এতিয়া বহি আছে দেখিছে নাই লাষ্ট পাই নে নাপায় জানো যা ভিতৰলৈ যা বৰ একদম অসভ্য ল'ৰা ছোৱালী পাই আই টেবুলখনত কিতাপখন এনেকৈ মেলিব না তলফালে মোবাইলবিলাক পিটিক পাটাক কৰি দিব বোলো কি কৰিছ আই পঢ়ি আছোঁ বোলে তাৰপাছত থাপতে দুদিন ধৰিলোগে হয় একদম বৰ বেয়া হৈছে আজিকালি গম পায় নে আই মইতো তাইৰ লগত লাগি থাকিবলৈ নাই হও বাই মই লাগি নাথাকোঁ পঢ়িলে পঢ়িবি নপঢ়িলে নপঢ়িলে তোৰ লাভ নপঢ়িলে তোৰ লোকচান কোনে লাগি থাকে ল'ৰা ছোৱালীৰ লগত মই আজিকালি বাদেই দিছোঁ ল'ৰা ছোৱালীবোৰ পঢ়িলে পঢ়িবি নপঢ়িলে নাই